নমস্কাৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে আছামিজ এডুকেশ্যন ফেক্টৰীলৈ স্বাগতম জনাইছোঁ। তোমালোকে মোক হোৱাটছআপ হওক বা ইনষ্টাগ্ৰামত বহুত কুৱেশ্যন সুধিছা। তোমালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰ দিবৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ। তোমালোকক মই আজি ক'ম ছাবজেক্ট। তোমালোকে সকলোৱে গম পাইছা যে 30% চিলেবাছ কমাই দিয়া হৈছে। তাত সেই কমাই দিয়া বুলি গম পাই তোমালোকে মোক হোৱাটছআপতে হওক বা ইনষ্টাগ্ৰামত তোমালোকে মোক কুৱেশ্যন সুধি আছা। গোটেইকেইটাই মই উত্তৰ দিম। মই আজি ক'ম তোমালোকক যে ছাবজেক্ট কোনকেইটা ছাবজেক্টৰ 30% কমাই দিব, মানে 30% কমাই দিব চিলেবাছ। মাৰ্কছ কিমান আহিব, লেচন কমিবনে বা স্কুল কেতিয়া খুলিব, তাৰপৰা ইম্পৰ্টেণ্ট কুৱেশ্যন কি হ'ব পাৰে, পৰীক্ষা কিমান দিন পিছুৱাব পাৰে, 2021 চনত মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব, সেই সকলোখিনি উত্তৰ আজি মই এই ভিডিঅ'টোত দিম। তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়া মই প্ৰথমতে কওঁ যে পৰীক্ষা পিছুৱাব নি, এমাহ পৰীক্ষা পিছুৱাব নি, সেইটো উত্তৰ মই দিছোঁ। চোৱা, এইটো মোৰ হাতত আছে সেবাৰ আমাৰ প্ৰতিদিন টাইমৰ এইটো মোৰ ৱেবছাইট মোৰ হাতত আছে। তাত লিখা নাই যে কোনো সেবাৰ চেয়াৰমেন ৰমেশ চন্দ্ৰ জৈনে কোৱা নাই যে পৰীক্ষা হটিব বুলি, কিন্তু বহুতে আলোচনা কৰি আছে যে পৰীক্ষা হটিব পাৰে বুলি। কিন্তু ময়ো কওঁ যে পৰীক্ষা এমাহ হটিব। সেবাৰ এখন বৈঠক আছে এইকেইদিনতে, তাত আলোচনা কৰা হ'ব যে 2021 চনত মেট্ৰিক পৰীক্ষা এমাহ পিছুৱাই দিয়া হ'ব বুলি আলোচনা কৰা হ'ব। গতিকে মই কওঁ যে এমাহ পিছুৱাব পাৰে, কিন্তু তাতকৈ বেছি পিছুৱাই নাযায়। গতিকে তোমালোকে পঢ়ি থাকা। তোমালোকে উত্তৰটো প্ৰথমটো পাইছে যে পৰীক্ষা কিমান দিন পিছুৱাব পাৰে, গতিকে এমাহ পিছুৱাব পাৰে, কিন্তু পিছুৱাই নাযাবও পাৰে। মই কিবা ইনফৰ্মেশ্যন থাকিলে তোমালোকক ভিডিঅ' বনাই কৈ দিম। তাৰপিছত মই ক'ম যে চিলেবাছখন কম হ'বনে। ইয়াত ধুনীয়াকৈ লিখা আছে, চোৱা। সেবা হেড ডিচাইডেড টু ৰিডিউচ দ্য চিলেবাছ অফ দ্য 2021 মেট্ৰিকুলেশ্যন কেণ্ডিডেটছ বাই 30%। কি কৈছে? সেবাই অলৰেডি তেওঁলোকে সিদ্ধান্ত লৈছে যে 30% 2021 চনৰ মেট্ৰিকৰ কাৰণে 30% চিলেবাছ কমাই দিয়া হ'ব। দিছ ৱাজ টুডে ইনফৰ্ম বাই সেবা চেয়াৰমেন ৰমেশ চন্দ্ৰ জৈন। সেবাৰ চেয়াৰমেনে আজি নিউজ প্ৰতিদিন টাইমৰ আগত এই কথাষাৰ কৈছে। হি ইনফৰ্ম ডেট দ্য board has decided to make the said reduction in the syllabus keeping in mind the COVID-19 pandemic. COVID-19 পেণ্ডামিকৰ কাৰণে এতিয়া যিটো পৰিৱেশ হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি সেবাই 30% চিলেবাছ কমাই দিছে। গতিকে সেইটো আমি ক'ব পাৰোঁ যে 30% চিলেবাছ কমোৱা কথাটো সত্য। এতিয়া তোমালোকে মোক সুধিছা যে ছাৰ চিলেবাছ যে কমাইছে মাৰ্কছ 100 নম্বৰ আহিবনে কি সুধিছা। গতিকে মই সেইটো কওঁ যে মাৰ্কছ 100 নম্বৰ আহিব, খালি তোমালোকক কিছুমান লেচন তাত নাহিব। মানে যদি আমাৰ 10টা লেচন আছে তাৰে হয়তো 7টা লেচনহে তোমালোকৰ আহিব পাৰে, বাকী 3টা লেচন নাহে। গতিকে মই এতিয়ালৈকে কোৱা নাই যে কোনটো ছাবজেক্টৰ কোনকেইটা লেচন নাহে, তাৰ কোনো ডিচিশ্যন এতিয়ালৈকে লোৱা নাই। যেতিয়া স্কুল খুলিব ছেপ্টেম্বৰ মাহটো স্কুল খোলাৰ কোনো সম্ভাৱনা নাই বা নুখুলে বুলি ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে। গতিকে স্কুল অক্টোবৰ 1 তাৰিখ মানৰ পৰা খোলাৰ সম্ভাৱনা আছে। গতিকে যেতিয়া স্কুল খুলিব, যেতিয়া স্কুলত ক্লাছ হ'ব, তেতিয়াহ'লে আমি গম পাম যে কোনকেইটা লেচন এইবাৰ পঢ়ুৱাব নালাগে বা কোনকেইটা লেচন আমি নপঢ়িলেও হ'ব। গতিকে হয়তো তেতিয়ালৈ আহিব বা তাৰ আগতো আহিব পাৰে। গতিকে আহিলে মই তোমালোকক জনাই দিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তাৰ প্ৰত্যেকটো ছাবজেক্টৰ কমিবনে, তোমালোকে সেইটো মোক প্ৰশ্ন কৰিছা। গতিকে মই কওঁ যে হয়, প্ৰত্যেকটো ছাবজেক্টৰ কমিব, কাৰণ প্ৰত্যেকটো ছাবজেক্টে পঢ়াব পৰা নাই, স্কুল বন্ধ আছে। গতিকে যিকোনো এটা বা দুটা ছাবজেক্টৰ কমাই দিলে নহ'ব, প্ৰত্যেকটো ছাবজেক্টৰে 30% চিলেবাছ কমিব পাৰে। তাৰ উপৰিও এতিয়া লেচন কমিবনে নে গোটেইকেইটা আহিব তোমালোকে সুধিছিলা। মই কৈছোঁ যে লেচন কমিব, যদি 10টা লেচন আছে তাৰে 7টা লেচনে আহিব। স্কুল কেতিয়া খুলিব মই ক'লোঁ অক্টোবৰ 1 তাৰিখৰ পৰা খোলাৰ সম্ভাৱনা আছে। গতিকে 9-10 অক্টোবৰ 1 তাৰিখৰ পৰা খোলাৰ সম্ভাৱনা আছে, তাতকৈ সৰুখিনি হয়তো পিছতো খুলিব পাৰে। তাৰপৰা তোমালোকে কৈছিলা যে ইম্পৰ্টেণ্ট কুৱেশ্যন ছাৰ বাছি দিব লাগে। গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন মই অলৰেডি বহুতখিনি বাছি দিছোঁ 9 আৰু 10ৰ কাৰণে। মই এতিয়া 10ৰ যিকেইটা লেচন নতুন চিলেবাছ যেতিয়া আহিব, তেতিয়া মই চিলেবাছ ৱাইজ তোমালোকক প্ৰত্যেকটো লেচনৰ পৰা কোনকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে তাৰ মই ভিডিঅ' বনাই দিম। আৰু তোমালোকে মোক সুধিছিলা ছাৰ 9ৰ চিলেবাছ কমিব নেকি, 30% 9ৰো কমিব নেকি। মই এতিয়ালৈকে গম পোৱা নাই, কিন্তু এটা নিউজ চেনেলত মই পাইছিলোঁ যে 9ৰো 30% চিলেবাছ কমিব বুলি কৈছে। গতিকে সেইটো যেতিয়া মই চিয়'ৰ হ'ম তেতিয়া মই তোমালোকক ক'ম। গতিকে তোমালোকে এতিয়া পঢ়ি থকা, আৰু যেতিয়া মই নতুন চিলেবাছ 9 হওক ক্লাছ 10ৰ হওক পাম, তেতিয়া মই ছায়েন্স আৰু মেথছৰ ধুনীয়াকৈ ভিডিঅ' বনাই দিম। আৰু মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পৰা কোনটো আহিব পাৰে প্ৰত্যেকটো কুৱেশ্যনৰ ভিডিঅ' দিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আৰু তোমালোকক যদি ইম্পৰ্টেণ্ট এছে লাগে বা তোমালোকে যদি এপ্লিকেশ্যন লাগে বা বিভিন্ন ধৰণৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা তোমালোকৰ যদি প্ৰশ্ন লাগে,
ইম্পৰ্টেণ্ট প্ৰশ্ন তেন্তে আমাৰ ৱেবছাইটটোত ভিজিট কৰিব পৰা তলত ডেছক্ৰিপশ্যন বক্সত লিংক দি থোৱা আছে আৰু তোমালোকে মোক ইনষ্টাগ্ৰামতো মোক সুধিব পৰা তলত প্ৰশ্ন সুধিব পৰা কিবা যদি সুধিবলৈ আছে তেনে মই তলত ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক আছে জইন হৈ ল'ব পৰা গতিকে ভিডিঅ'টো তোমালোকে ইমান ধুনীয়াকৈ চোৱাৰ বাবে ধন্যবাদ লগৰখিনিৰ লগত শ্বেয়াৰ কৰিবা আজিলৈ ইমানে ধন্যবাদ জয় হিন্দ জয় অসম